ঢাকাপট্টিত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন জিলা সাহিত্য সভা মাৰোৱাৰী সন্মিলন আৰু পৌৰসভাৰ নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত ঢাকাপট্টিত নগাঁও জিলা সাহিত্য সভা নগাঁও মাৰোৱাৰী সন্মিলনৰ উদ্যোগত আৰু নগাঁও পৌৰসভাৰ সহযোগত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মজয়ন্তীত তেওঁৰ আবক্ষ মূৰ্তিত পুষ্পমাল্য অৰ্পণ বন্তি প্ৰজ্বলন কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনায়। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও মাৰোৱাৰী সন্মিলনে নগাঁও চিকিৎসা মহাবিদ্যালয়ত হুইল চেয়াৰ ড্ৰেছিঙৰ সামগ্ৰী প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। কাৰ্যসূচীত নগাঁও জিলা উন্নয়ন প্ৰাধিকৰণ বিষয়া নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ উপ পৌৰপতি সীমান্ত বৰাৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি জন্মবাৰ্ষিকী দিৱস আছিল আৰু এই দিৱসটি প্ৰতি বছৰৰ দৰে এইবাৰো মাৰোৱাৰী সন্মিলনী আৰু নগাঁও জিলা সাহিত্য সভাই পাতি আহিছে। আমি নগাঁও পৌৰসভাই তাত সহযোগ কৰি আহিছিলো আৰু আজি ৰাতিপুৱাই তেখেতৰ বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণৰে কাৰ্যসূচীটো আৰম্ভ কৰা হ'ল আৰু ইতিমধ্যে আমি আমাৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই তেখেতৰ মৃত্যুবাৰ্ষিকী আহি অৱগত ইয়াতে জনাইছিল যে যিখিনি আমি এই পাৰ্কখন যিখন উদ্যান আছে আমি সুন্দৰকৈ পৌৰসভাৰ পিনৰ পৰা বনাই দিম। আজিও আমি মাৰোৱাৰী সন্মিলনী আৰু আমাৰ সাহিত্য সভাৰ বিষয়ববীয়াসকলত কথা পাতিছো। অতি সোনকালে আমি এই উদ্যানখন অত্যাধুনিকভাৱে বনাই নগাঁও পৌৰসভা বনাই দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছো। ইয়াতে কৰা হয়, তেখেতৰ জন্ম দিৱসে হওক মৃত্যুবাৰ্ষিকী হওক ইয়াতে কৰা হয় প্ৰতি বছৰে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মতিথি আমাৰ নগাঁৱৰ ঢাকা প্ৰতিষ্ঠিত যিটো তেখেতৰ প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিত আমি আজি তেখেতৰ জন্মতিথি দিৱসটি মাৰোৱাৰী যুৱ সন্মিলনী নগাঁও সাহিত্য সভা আৰু নগাঁও পৌৰসভাৰ উদ্যোগত সন্মিলিতভাৱে উদযাপন কৰাৰ প্ৰথম পদক্ষেপ হিচাপে মাল্যাৰ্পণেৰে আৰম্ভ কৰিছোঁ আৰু আমাৰ ইতিমধ্যে উপ পৌৰপতিয়ে মাননীয় বিধায়ক মহোদয়ে দিয়া প্ৰতিশ্ৰুতি মতেৰে এই কাৰ্যসূচী এই উদ্যানখন অত্যাধুনিকভাৱে বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে সকলো মাৰোৱাৰী সন্মিলনীৰ সকলো সদস্যকে কি ধৰণে কৰিলে ভাল হয় সেই তেখেতসকলৰ ভিতৰৰ পৰা তেখেতসকলৰ যিটো ইচ্ছা সেই ইচ্ছা অৱগত কৰিবৰ কাৰণে অনুৰোধ জনাইছে আৰু সেই অনুৰোধ পোৱাৰ লগে লগে আমি নগাঁও পৌৰসভাৰ ফালৰ পৰা এই উদ্যানখন সৰ্বাংগ সুন্দৰভাৱে সজাই তোলাৰ প্ৰতিশ্ৰুতিৰে আজি নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপৰ্ট নিউজ মেগনেট এনি